ভাল লাগিছে যে অল বিটিআৰ গাঁওবুঢ়া সংস্থা যিটো আছে সিহঁতৰ আয়োজনত আমাৰ 19তম যিটো প্ৰতিষ্ঠা দিৱস বা ফাউণ্ডেশ্যন ডে আজি তেখেতসকলে উদযাপন কৰিলে বা পালন কৰিলে আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত বা গোসাইগাঁও চাব ডিভিজনৰ আণ্ডাৰত যিটো আমাৰ হাউলীয়াপেট বা হাছৰাবুৰী ঠাইত আৰু ভাল লাগিছে যে তেখেতসকলে সকলো গাঁওবুঢ়াবিলাকক মাতিছিল আৰু মোকো তেখেতসকলে আমন্ত্ৰণ জনাইছিল আমাৰ চিফ মহোদয়কো আমন্ত্ৰণ জনাইছিল কিন্তু চিফ মহোদয়ৰ বিশেষ মানে ওদালগুৰিত তেনেকুৱা ধৰণৰ আৰ্জেণ্ট প্ৰগ্ৰাম থকাৰ কাৰণে তেখেতে মোকো পঠাইছে আৰু ময়ো উপস্থিত হৈ ভাল লাগিল ইয়াত চাই যে সকলো জিলাৰ পৰা গাঁওবুঢ়াবিলাক উপস্থিত হৈ ধুনীয়া তেখেতসকলে আলোচনা কৰিছোঁ অহাৰ লগে লগে মোক বিষয়বিলাক অৱগত কৰালে যে বিশেষকৈ তেখেতসকলৰ যিটো এপইণ্টমেণ্ট প্ৰচেছ যিহেতু ডিলে হৈ আছে তো সেই এপইণ্টমেণ্ট প্ৰচেছটো অতি শীঘ্ৰে কৰি দিব লাগে তো সেইখিনি কথা মোক প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰৰ প্ৰধান আৰু লগতে আমাৰ ছেক্ৰেটাৰী মহোদয় তেখেতসকলে অৱগত কৰাইছিল যে বৰ্তমান আমাৰ হাইকোৰ্টত যিকেইটা কেছ চলি আছে কেইজনমান গাঁওবুঢ়া ফালৰ পৰা যিটো কেছ দিয়া হৈছিল সেই কেছবিলাক এতিয়াও পেণ্ডিং হৈ আছে ডিছপ'জ হোৱা নাই বহুতকেইটা ডিছপ'জ অফ হৈ গ'ল কিন্তু এতিয়া প্ৰায় 16টামান কেছ তেনেকুৱা এতিয়াও বাকী আছে তো ওৱান বাই ওৱান সেই কেছবিলাক যদি আমি ডিছপ'জ কৰিবলৈ যাওঁ বহুত সময় লাগিব কেইবছৰমান লাগি যাব পাৰে সেইকাৰণে আমাৰ চৰকাৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে সেই কেছবিলাক আমি ক্লাব আপ কৰি দিম একেলগত কৰি দিম যাতে ক্লাব আপ কৰি একেলগত যাতে সেই কেছবিলাক টেক আপ কৰা হয় আৰু সেইকাৰণে আমাৰ চিফ মহোদয়ে আৰু লগতে আমাৰ BTC টিমে আমাৰ এডভোকেট জেনেৰেল গুৱাহাটী হাইকোৰ্টৰ তেখেতক লগ কৰি এইখিনি কথা অৱগত কৰাইছে আৰু তেখেতেও ভাল ছাজেশ্যন দিছে যে ঠিক আছে আৰু মান্তি হৈছে যে আমি একেলগত হয়তো আমি ক্লাব আপ কৰি কেছবিলাক আমি পেণ্ডিং মেটাৰ্ছবিলাক আমি ডিছপ'জ অফ কৰিবলৈ যত্ন কৰিম কিন্তু তাৰ আগত যিটো ৰেলেভেণ্ট যিটো নথি পত্ৰ বা যিবিলাক ডকুমেণ্টছ সেইবিলাক আপোনালোকে ৰেডি কৰক বা আমাক দিয়ক আৰু সেইকাৰণে আমাৰ বিটিআৰ চৰকাৰ ফালৰ পৰা আমি এটা টীম তেখেতসকলে যিকেইটা নথি পত্ৰ আছে ডকুমেণ্টছ আছে গোটেইখিনি ৰেডি কৰিলে আৰু যোৱা গভৰ্ণমেণ্টৰ টাইমত যিটো এপইণ্টমেণ্ট প্ৰচেছ চলিছিল সেই এপইণ্টমেণ্ট প্ৰচেছটো অকণমান ইনকমপ্লিট হৈ থকাৰ কাৰণে মানে পেণ্ডিং হৈ আছে বিষয়বিলাক সেই ইনকমপ্লিট প্ৰচেছটো এনেকুৱা হ'ল যে যিটো আমাৰ ইণ্টাৰভিউ বৰ্ড আছে বা বিশেষকৈ যিবিলাক চেয়াৰমেন আছে আৰু মেম্বাৰ আছে গোটেইখিনি কাগজত যিটো চহী দিব লাগে বিশেষকৈ যেনেকুৱা কম্পাইলেশ্যন শ্বীট যে কেনেকুৱা কোনে কিমান মাৰ্ক পাইছে ক'ত আৰু এখেত মানে পাইছে এলিজিবল হ'ল এখেত এলিজিবল হোৱা নাই সেইবিলাক শ্বীটতো মানে তেখেতসকলৰ চহী নাই তো সেইকাৰণে মানে প্ৰপাৰ চহী নোহোৱাৰ কাৰণে আগৰ চৰকাৰৰ সময়ত মানে তেনেকুৱা হৈ থাকিল তো সেইকাৰণে এতিয়া আমি বৰ্তমান আমাৰ ফালৰ পৰা যিমানখিনি নথি পত্ৰ তথ্য যিটো দিব লাগে সেইটো আমি প্ৰায় প্ৰডিউচ দিছোঁ এতিয়া অতি শীঘ্ৰে আমাক এটা ডেট দিব সেই ডেট মতে হয়তো আমাৰ কেছটো এতিয়া টেক আপ কৰা হ'ব আৰু এতিয়া এডভোকেট জেনেৰেলে যদি আমাক গো এহেড কয় তেনেহ'লে আমি এপইণ্টমেণ্টৰ লগত গো এহেডো কৰিব পাৰিম আৰু যদি তেখেতসকলে কয় যে কেছটো একদম ডিছপ'জ কৰি দিব লাগে তেনেহ'লে অতি শীঘ্ৰে এইটো ডিছপ'জ কৰিবলৈ আমি যত্ন কৰিম আৰু এইটো ডিছপ'জ হোৱাৰ লগে লগে আমাৰ ফালৰ পৰা আমি কোনো ডিলে কৰা নাই বিটিআৰ চৰকাৰ ফালৰ পৰা যিটো চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিমান গাঁওবুঢ়াসকল আছে তেখেতসকলক যিটো এপইণ্টমেণ্ট দিব লাগে সেই প্ৰচেছটো আমি ডিলে কৰা নাই কিন্তু এই কেছটো ডিছপ'জ হোৱাৰ লগে লগে আমি এপইণ্টমেণ্টখিনি তেখেতসকলক দিয়া হ'ব তো সেইখিনি এটা ভাল খবৰ আছে যে আমাৰ চৰকাৰ ফালৰ পৰা আমি অহৰহ চেষ্টা কৰি আছোঁ যে কি ধৰণে তেখেতসকলক আমি সোনকালে এপইণ্টমেণ্টখিনি দিব পাৰিম কাৰণ তেখেতসকলে সমাজৰ কাৰণে যিটো সেৱা আগবঢ়াই আহিছে আমি সেইখনক সন্মান জনাওঁ আমি গাঁওবুঢ়াসকলৰ লগত আছোঁ তেখেতসকলক যিহেতু দুখ সুখত তেখেতসকলে সকলো বিষয়ত যিহেতু জনগণৰ লগত আছে তেখেতসকলক সেৱা আগবঢ়াই আহিছে তেতিয়া চৰকাৰৰো দায়িত্ব যে গাঁওবুঢ়াবিলাকক আমি ন্যায় যিমান সোনকালে দিব পাৰোঁ অল BTD গাঁওবুঢ়া এছ'চিয়েশ্যনৰ ফাউণ্ডেশ্যন 19তম ফাউণ্ডেশ্যন ডে আছিল তো আমি এসপ্তাহ আগৰ পৰাই এৰেঞ্জমেণ্টটো কৰি আছিলোঁ তো আমাৰ BTCত 4টা ডিষ্ট্ৰিক্ট এতিয়া 5টা হৈ গ'ল এই 5টা ডিষ্ট্ৰিক্টৰ পৰাই আমি প্ৰত্যেকজন গাঁওবুঢ়া আজি আমাৰ এইখন 1 নম্বৰ হাছৰাবাৰীত যেহেতু আমি গোসাইগাঁও ডিষ্ট্ৰিক্ট হিচাপে এইখন আমি ইয়াত গাঁওবুঢ়া ভৱন বনাম অলৰেডি আমি চাইনবোৰ্ড দি দিছোঁ তো আজি আমাৰ অল BTD গাঁওবুঢ়াৰ প্ৰত্যেকজন গাঁওবুঢ়া 1500ৰ ওপৰত গাঁওবুঢ়া আমাৰ ইয়াত আহি উপস্থিত হৈ আমাৰ আজিৰ কাৰ্যসূচীখন সফল কৰিছে আৰু আমাৰ EM দুজন আমাৰ উইলছন হাজদা আৰু আমাৰ শ্ৰীৰামপুৰৰ সজল সিংহা ডাঙৰীয়া আৰু গোসাইগাঁৱৰ SDO চিভিল এছিষ্টেণ্ট মেজিষ্ট্ৰেট
এখেতেও আহি আমাক ভাল পৰামৰ্শ দিছে। আমাৰ গাঁওবুঢ়াবিলাকৰ বিষয়ে আমাৰ EM সকলে ফুল্লি পদক্ষেপ ল'ব বুলি কথা দিছে। তো এই হিচাপত আজি আমি আমাৰ এই গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি গাঁওবুঢ়াৰ তৰফৰ পৰা অতিকৈ ধন্য বুলি ভাবিছোঁ আৰু প্ৰত্যেকজন গাঁওবুঢ়া উপস্থিত হোৱাৰ বাবে আজি মই বিশেষকৈ নিজকে সুখী বুলি ভাবিছোঁ যে আমাৰ একতা এতিয়াও অটুল আছে। তো ইয়াৰ পিছত আকৌ আমাৰ যিখন অধিৱেশন আহি আছে 2026-ত আমি ইয়াতে ল'ম বুলি আমালোকে আলোচনাও অলৰেডি পাতি আছোঁ। আজি আশাত আছোঁ আমি BTR চৰকাৰে আমাক কি ধৰণে সহায় কৰে। আমি আশাবাদী যে BTR চৰকাৰ থাকোঁতেই আমাক কিবা এটা ব্যৱস্থা ল'ব, কাৰণ আমি বিনামূলীয়াকৈ সমাজত কাম কৰি আছোঁ। তো আজি বহুত আমাৰ গাঁওবুঢ়া মৃত্যুবৰণো কৰিল, এখেতে একোৱে পোৱা নাই। আজি বহুত মানে বয়স 60ৰ ওপৰত আছে, ৰিটায়াৰ্ড অৱস্থাত আছে আৰু যুৱক আছে। তো আমি আশাবাদী যে BTR চৰকাৰে আমাক অতি সোনকালে এটা ব্যৱস্থা কৰি দিব।